हेलो फ्रेंड्स बहुत दिन मूर्त नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम। आसलते बहुत दिन भिडिओ बनवा नासिलो, आज आको एटा नतुन भिडिओ आपनालोक सकलोर माजলৈ আগবঢ়াই আনিব বিচাৰিছো। आसलते कि जाने खूब सरू कथा এটা মই গম পোৱা নাছিলো আৰু এতিয়া গম পালো, গম পোৱাৰ কাৰণে আপোনাক সকলোকে জনাই দিওঁ। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। কি জানেনে আচলতে কথাটো এইটোৱে, আমাৰ যে কাৰেণ্টৰ টুপিন থাকে সেইটো আৰু আমাৰ মোবাইল ফোনৰ যিটো এডাপ্টাৰ থাকে সেইটো আপোনালোকে এটা ডিফাৰেন্স লক্ষ্য কৰিছেনে? মানে পাৰ্থক্য এটা আছে, মোৰ ওচৰত আছে, দেখাই আছোঁ। এই টুপিনটো আপোনালোক চাওক, মাজেৰে কাটা আছে, মানে কাট হৈ আছে, আৰু এইটো মোবাইল ফোনৰ এডাপ্টাৰ হয়। ইয়াত চাওক কোনো ধৰণৰ কাট নাই। আচলতে এই প্ৰব্লেমটো কি, ইয়াৰ ডিফাৰেন্সটো কি? এটাত কাটা আছে, এটাত নাই। মানে কিবা মানে কি বেলেগ কিবা চিষ্টেম আছে নেকি এইটোৰ কাৰণে? চিষ্টেম মানে একো বেলেগ একো চিষ্টেমেই নাই। মানে কি জানে, এই যিটো আপোনাৰ টুপিন হয়, এই টুপিন কাটা থকাৰ কাৰণটো কি জানে, এইটো সম্পূৰ্ণৰূপে পিতলৰ হয়। এইটো চাওক, এইটো অলপ গল্ডেন কালাৰৰ হয়, এইটো সম্পূৰ্ণৰূপে পিতলৰ হয়। কিন্তু এইবোৰ আপোনাৰ এলুমিনিয়াম থাকে বা বেলেগ বেলেগ ধাতুৰ দৰে তৈয়াৰ কৰা হয়। আৰু এই যেতিয়া পিতলৰ তৈয়াৰ কৰিব টুপিনবোৰ, পিতলৰ মাজেৰে যেতিয়া বিদ্যুৎ মানে কি কাৰেণ্ট পাছ কৰিব, তেতিয়া ই গৰম হৈ যায়। আৰু গৰম হোৱাৰ লগে লগে কি হয় আপোনালোকে জানে, গৰম হ'লে আপোনাৰ চব বস্তু মানে কি বহল হৈ যায়, মানে বলি যায়। গতিকে এই টুপিনটো আপোনাৰ বহল হৈ যোৱাৰ চান্স থাকে। অৰ্থাৎ যদি ই বাঢ়ি যায় গৰম হৈ পেলাই, তেতিয়া ই ফিট খাই যাব, আৰু ই অতি সোনকালে বাঢ়ি যায়। অকণমান গৰম হ'লে ই বাঢ়ি যায়, কিন্তু বিদ্যুতৰ খুব ভাল পৰিবাহী হয় পিতলটো। গতিকে পিতলৰ এই যেতিয়া টুপিন বনায় সেইকাৰণে ইয়াত কাটা থাকে। আৰু যিবোৰ সাধাৰণতে মোবাইল ফোনৰ এডাপ্টাৰ হয় এইবোৰ বহুত দামো বেছি হয়। মোৰ এইটোত আপোনাৰ প্ৰায় 1200 বা 1300 টকা লৈছে। গতিকে দামো বেছি হয় আৰু বহুত মানে হাই মেটেৰিয়েল তৈয়াৰ কৰা হয়। আৰু আপোনাৰ গৰম হ'লেও ই আপোনাৰ সহজে বাঢ়ি নাযায়। কিন্তু যদি পিতলৰ হয় তেতিয়াহ'লে ই বাঢ়ি যোৱাৰ চান্স থাকে। একমাত্ৰ আপোনাৰ লক্ষ্য কৰিব, একমাত্ৰ যেতিয়া পিতলৰ টুপিন হ'ব তেতিয়াহে ই মানে কি ইয়াত কাট থাকে। আপুনি বহুত ধৰণৰ চাব, এডাপ্টাৰেই হওক টুপিনেই হওক, ক'তো কাট দেখা নাপায়। কিন্তু একমাত্ৰ পিতলৰবোৰতে দেখা পাব, কাৰণ বেলেগ কোনো কাৰণে নাই, একমাত্ৰ এইটোৱেই। আৰু এইবোৰ একমাত্ৰ পিতলৰে তৈয়াৰ কৰা হয়। বাকী বেলেগ বেলেগ আছে য'ত মানে আপোনাৰ বেলেগ বেলেগ মানে কি ধাতুৰে তৈয়াৰ কৰা নহয়, বেলেগ বেলেগ মেটেৰিয়েলে তৈয়াৰ কৰা নহয়। চ' এইটোৱে আছিল সৰু ভিডিঅ'। যদি আপোনালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু নতুন নতুন